মা এটা কথা ক'ম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ তোমাক। বৰ দুখেৰে ক'ব লগা হৈছে যে কিবা এটা সৰু ভুলৰ বাবে মোৰ চাকৰিটো হেৰুৱাব লগা হ'ল মা। তুমি কষ্ট পাবা বুলি এইখিনি কথা ক'বলৈ মন কৰা নাছিলোঁ, কিন্তু মইতো ক'বলৈ বাধ্য মা। কাৰণ যি সময়ত যিকেইটা ধন মই তোমালৈ পঠিয়াইছিলোঁ এতিয়া আৰু কিবা এটা নকৰা পৰ্যন্ত পঠিয়াব নোৱাৰিম মা। কিন্তু তুমি চিন্তা নকৰিবা, মই কিবা এটা কৰিম মই তোমাক কষ্টত থাকিবলৈ দিব নোৱাৰোঁ মা। তুমি যদি কষ্ট পোৱা দেউতাই বৰ আঘাত পাব, কাৰণ দেউতাৰ মৃত্যুৰ সময়ত তোমাৰ সকলো দায়িত্ব মোক দি থৈ গৈছিল জানা। আৰু মোক এটা কথাই কৈছিল, মাক কষ্টত খাবলৈ নিদিবি। এটি তোমাৰ পুত্ৰ চিন্তু। পইচাৰ বেগটো কোনে নিলে? কৰবাত পেলালো নেকি? মাত্ৰ শেষৰ 400 টকাই আছিল। চাকৰিটো নাই বুলি মাক ক'ব নোৱাৰিলোঁ। মায়ে মিছামিছি মোৰ ওপৰত আশা কৰি থাকিব। কি কৰোঁ? নিৰুপায় হৈ গৈছোঁ। হে ভগৱান, তুমি কিবা এটা উপায় দিয়া, নহ'লে নোৱাৰিছোঁ। সাত দিনমান পিছত ল'ৰাজনৰ ভাড়াঘৰৰ গেটত এখন চিঠি। ল'ৰাজনে গেটৰ পৰা চিঠিখন হাতত তুলি লৈ খুলিছিল আৰু তাত লিখা আছে, মৰমৰ চিন্তু পাপা, মৰম ল'বা, তোমাৰ খবৰ ভালনে? আমি ভালে আছোঁ। তুমি পঠোৱা 5,000 টকাটো পালোঁ। ভাবিছিলোঁ এইবাৰ তুমি অলপ বেছিকৈ পইচা পঠাবা। যা নহওক, তুমি যে ঘৰখনৰ বিষয়ে ইমান চিন্তা কৰা, ভাবিলে মোৰ মনটো বহুত ভাল লাগি যায়। তোমাক লৈ মই গৌৰৱ অনুভৱ কৰোঁ। বাৰু আজিলৈ এৰো। তোমালৈ বহুত বহুত মৰমেৰে তোমাৰ মা। আৰে কি আচৰিত! মই কেতিয়া মাক পইচা পঠালো? জানো কি হৈছে একো ধৰিব পৰা নাই। পিছদিনাও পুনৰ এটা শব্দ হৈ ল'ৰাজনৰ গেটৰ সন্মুখত।
সেইদিনাৰ এখন তাত চিঠি আছিল। বন্ধু, প্ৰথমে পাৰা যদি ক্ষমা কৰি দিবা। মই সেইজন ব্যক্তি যিজনে আপোনাৰ পইচাৰ বেগখন চুৰি কৰিছিল। আপোনাৰ পইচাৰ বেগখনত থকা চিঠিখন পঢ়িলোঁ। মই জনা নাছিলোঁ আপোনাৰ জীৱনত কি ক্ষতি আছে। মই আপোনাৰ ক্ষমাৰ যোগ্য নহয়, তথাপি নিজকে অলপ পাপমুক্ত কৰিবৰ বাবে আপোনাৰ ঘৰৰ ঠিকনাত টকা অলপ পঠাই দিছোঁ। পাৰে যদি ক্ষমা কৰিব। চিঠিখন পঢ়ি ল'ৰাজনে চিন্তা কৰিলে আৰু এটা কথাই অনুভৱ কৰিলে যে বেয়া গুণ থকা সকলো মানুহেই বেয়া নহয়। বেয়া কাম কৰে কিবা কাৰণত বাধ্য হয়। অভাৱে মানুহক বেয়া কৰে, নিজে কোনো মানুহ বেয়া নহয়। যদি আজি চুৰ কৰা ল'ৰাজন বেয়া হ'লহেঁতেন, তাৰ এনেকুৱা মানসিকতা ক'ৰ পৰা জাগি উঠিলেহেঁতেন। ভাল বেয়া সকলো মানুহৰে মানসিকতা আছে। উচিত সময়ত তাক জগাই তুলিব লাগে। বৰ্তমান সময়ত মানুহৰ মানৱ সমাজৰ প্ৰতি কিবা এটা ভাল কৰাৰ মানসিকতা হেৰাই গৈছে। সেইবাবে আজিৰ সময়ত বহু অপকৰ্ম সমাজখনক গ্ৰাস কৰি পেলাইছে। সমাজখনৰ মানৱতা ঘূৰাই আনিবলৈ আমি পূৰ্বে শুদ্ধ কৰি সঠিক দিশত আগবাঢ়িব লাগিব।